হাই ফ্ৰেণ্ডছ, আজি এটা নিউজ পালোঁ যে জাপানৰ মিয়াচিতা বুলি এজন প্ৰফেচাৰে নতুন এটা টিভি ইনভেণ্ট কৰিছে। ত' টিভিটো এটা বেলেগ টাইপৰ টিভি, এইটো টিভি বুলি নাম দিছে, টেষ্ট দ্য টিভি। ত' সেইটোৰ কাম এনেকুৱা যে টিভিটোত যি ধৰণৰ খাদ্য মানে ডিছপ্লেত আহিব, সেই ডিছপ্লেখনত যদি আপুনি ছাপ'জ এডভাৰটাইজ এটা চলি আছে, চকলেট আহিছে, চকলেটটোত যদি আপুনি জিভাখন লগাই দিয়ে, চেলেকি দিয়ে, তেনেহ'লে চকলেটৰ টেষ্টেই পাব। যদি কিবা নিমখীয়া বিস্কিট এটা ওলাইছে, বিস্কিটত যদি আপুনি এনেকৈ চেলেকি দিয়ে স্কিনখনতে মানে, তেনেহ'লে সেই বিস্কিটৰ টেষ্টটোৱেই পাব। গতিকে এনেকুৱা আচৰিত ধৰণৰ টিভি এটা বনাইছে মিয়াচিতা বুলি জাপানীজ প্ৰফেচাৰ এজনে। গতিকে খুব আচৰিত কথা, খুব ডাঙৰ ইনভেণ্ট মানে কৰিছে এইটো। গতিকে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা মানুহো অসমত লগা হৈছে। অসমত কেৱল ব্লগ চলি আছে আমাৰ নিচিনাকৈ, কেৱল দালালি বা ৰাজনীতি এইবিলাকে চলি আছে। বৈজ্ঞানিক চিন্তাধাৰা খুব কমি গৈছে, কেৱল টকা পইচাৰ পিছতে দৌৰি আছে। কিছুমান দেশ আৰু কিছুমান ঠাইহে আগবাঢ়ি আছে। গতিকে আমিও চাগে এনেকুৱা দিশত কিছুমান চিন্তা চৰ্চা কৰাটো উচিত, তেতিয়াহে আমাৰ যুৱ প্ৰজন্ম বা আগন্তুক প্ৰজন্ম আগবাঢ়ি যাব। নহ'লে কেৱল পইচা আৰু বেংক বেলেঞ্চতে, লাইফষ্টাইলতে সমাপ্ত হ'ব।